ইমান দেৰি মানে দেৰিয়ে হ'ল আৰু কিয়া মানে এই মোৰ যিটো কেমেৰামেন এই কেমেৰামেনৰ মানে চলি গন্ধ পালা মই হাক বেয়া যাওঁ ৰখি আছো তোৰ মই হয় নেকি আহিবি আহিবি বুলি দে বাৰু একো নহয় আপোনাৰ ছোৱালী ইমান হেৰি হৈছে ভাল লাগছে আমাৰো আহক আপোনাৰ কিছুমান কথা ওলাব কবি হয় মোৰ মনটো ভাল লাগিছে আজি হয় নেকি মোৰ ছোৱালী পাছ কৰছি আকৌ হয় আপোনাৰ ছোৱালীটো যিহেতু বহুত ধুনীয়া ৰিজাল্ট কৰিলে তেওঁৰ লগত অলপ কথা বতৰা হওক আপুনি ছোৱালীটো মাতকচোন বাৰু মাতি দিয়ক হয় মাতক ইছমা ইছমা হয় আহকচোন আমি অসমৰ প্ৰথম স্থানপ্ৰাপ্ত ছোৱালীগৰাকীয়ে কেনেদৰে পঢ়া শুনা কৰিছিল তেওঁৰ মুখেৰে এবাৰ শুনো প্ৰথমতে মই তোমাক বহুত শুভেচ্ছা যাচিলো অসমলৈ ইমান ভাল এটা গৌৰৱ কঢ়িয়াই অনাৰ বাবে তুমি কেমেৰা আমাৰ চিয়া একদম তুমি যিহেতু ভাল ৰিজাল্ট কৰিছা বহুত ভাল ৰিজাল্ট কৰিছা গতিকে তুমি ডেইলি কিমান ঘণ্টাকৈ পঢ়া আমাক অলপ জনাবানে মই 24 ঘণ্টা পঢ়ো কিন্তু অলপমান কম হয় তুমি টোপনি নামাৰা নেকি টোপনি কি মাৰিব মই যি বুদ্ধি কৈছো তাৰ যিখিনি জেগাত সোমোই মই ঠিক এখন সময় দিছো তোৰ লগত দেখা পোৱা টোপনি মাৰিব টাইম নহ'লে পঢ়ে বা আপোনাৰ কিন্তু বহুত বুদ্ধি সেইকাৰণে আপোনাৰ ছোৱালীয়ে ইমান এটা গৌৰৱ কৰি আনিছে আমাৰ অসমলৈ যি কাৰণে মোৰ কাম হৈছে হয় নহ'লে ক'ৰ আৰু আজি দেখা পালোঁ ন অসমৰ প্ৰত্যেকগৰাকী ছোৱালীকে আপোনাৰ নিচিনা এটা দেউতাকৰ প্ৰয়োজন লাগে তুমি অসমৰ ভিতৰত যে প্ৰথম হৈ পাছ কৰিলা তুমি ইমানখিনি নম্বৰ কঢ়িয়াই আনিম বুলি তুমি ভাবিছিলা নে মই ভাবা নাই কিন্তু দেউতাকে ভাবিছে আপোনাৰ কেনেকৈ ইমান দৃঢ় বিশ্বাস হৈছে যে আপোনাৰ ছোৱালীয়ে ইমানখিনি নম্বৰ কঢ়িয়াই আনিব ফাৰ্ষ্ট হ'ব অসমৰ ভিতৰত কেনেকৈ ভাবিলে আপুনি মই ভাবছোঁ কি এক বাকচ মই চিঠি পাইছোঁ হয় চব লিখি থৈ দিছে এতিয়া মই চিন্তা কৰিছোঁ কিয় লিখছি নিশ্চয় কিবা কাৰণ আছে সেইকাৰণে মোৰ পুৰা বিশ্বাস আছে মোৰ ছোৱালী অসমীয়াত ফালি দিব তোমালৈ আমাৰ আৰু এটা প্ৰশ্ন আছিল তোমাৰ ভৱিষ্যত পৰিকল্পনা কি যেহেতু আমাৰ অসমত বহুতো বানপানী হয় আৰু মানুহৰ বহুতো প্ৰব্লেম হৈছে হয় মই ভাবিছোঁ যে মই আকাশত চাংখন পাতিম বুলি সেই সময়ত আমাৰ হাতত এটা বিস্ফোৰক মন্তব্য আহি পৰিছে তেওঁ হেনো আকাশত চাং কথা ভাবি আছে তেওঁ যাতে এই মনৰ আশা পূৰণ হয় আমাৰ ফালৰ পৰা তোমালৈ আৰু এটা প্ৰশ্ন তোমাৰ হবি কি হবি কি অভিজ্ঞতা হবি খাই দিছি নেকি নাই হবি খাই নাই মই চকুটি মাওঁতে গম পাইছোঁ হবি খাই গম পাইছোঁ মই নাই হবি একবাৰ দিছিল নহয় মই কিবা কৈ আনি পৰীক্ষাটো দিব দিছোঁ কি 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 নহয় হবি খাই দিছোঁ হবি খাই থাকা লাগিলে এটা কথা হৈছে কি আমাৰ এটা ভুল হৈ আছে কি ভুল হৈ আছে হবিটো নুসুধি আজিবা হয় নেকি হবি সোধাৰ কাৰণে আজি আমাৰ এই গতি হ'ল বাপৰে হবিৰ গোটাই গাঁওখনতে গণ্ডগোল কিজানি তই হবি নুসুধবি দেই হবিৰ কথা সোধাৰ লগে লগে কি হ'ল মইতো বেলেগ কথাই সুধিছিলোঁ মই কৈছোঁ তোমাৰ হবি কি হবিছৰ কথা সুধিছিলোঁ বুজি নাপাওঁ এটা নুসুধবি আৰু হবি কেনেকৈ আছে এটা চেষ্টা কৰি দিব কলি যি হৈ থাক হবিৰ কথা আৰু নুসুধো মই নুসুধবি হবিছৰ কথা কোনো কাৰণ সুধিব নোৱাৰা হৈ গ'ল আমি যিহেতু অন্য চেনেলবোৰে দেখাই আছে অসমৰ ভিতৰত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যোৱা পজিশ্যনবোৰ কিন্তু আমি সকলোতকৈ ব্যতিক্ৰম আমি এতিয়া গৈ আছোঁ অসমৰ ভিতৰত সকলোতকৈ কম নম্বৰ পাই পাছ কৰা টানি টুনি একদম কিবা কৰি মেট্ৰিক পাছ কৰা ল'ৰাজনৰ ঘৰলৈ তেওঁক আমি দেখুৱাবলৈ চেষ্টা কৰিম কেমেৰা পাৰ্চন ফাংফুঙৰ সৈতে মই জহামালা আপোনালোকে চাই থাকক লয়াল হেমেল লাইভ মই মানে আপোনাৰ পাছ কৰা খবৰটো পাই কিনে আহিলোঁ আপুনি যিহেতু ভালদৰে পাছ কৰিছে মই শুনা পাই কিনে আহিলোঁ আৰু লয়াল ধেমালি চেনেলটোৰ পৰা লাইভ চলি আছে নেকি হয় লাইভ চলি আছে হোৱাটছএপ গাইজ কি সুধিব আছে পৰামৰ্শ টাইম নাই মানে আজি অলপ বিজি হৈ আছোঁ তুমি যে মেট্ৰিক যে পাছ কৰিলা হয় মানে তোমাৰ অনুভৱটো কেনেকুৱা এতিয়া দিছ মাই ফাদাৰ ইয়াক সুধি লোৱা কিয় নেক্সট আমাৰ মানি 6 মাহৰ মূৰত এইবাৰ মেট্ৰিক পাছ কৰিছে তাও গেছ লৈ বেটা সি আপুনি এই বিপদৰ সময়ত গেছ ক'ত পালে তিনি যে আকৌ গেছ ব্লেকত লৈছে নেকি
সেইটো গেছ নহয়, মই গেছ মাৰ্ক লৈহে পাছ কৰিছোঁ, সেইটো কৈছে দেউতাই। গেছ লৈ পাছ কৰিছা? পিছে আপোনাৰ ঘৰত আজি খানা আয়োজন কৰিছে নে নাই? কৰিছো। গাঁৱৰ 600 মানুহ মাতিছো, মাকক খেৰাই দিছো 4টা পাৰ আনিব, আপুনিও থাকিব, খাই যাব। এই সময়ত আমাৰ হাতত এটা বিগ নিউজ আহি পৰিছে। এওঁ হেনো 4টা পাৰৰে 600 মানুহক আয়োজন কৰিছে খানা খুৱাবলৈ। আমাকো খাই যাবলৈ কৈছে। 600 মানুহ 4টা পাৰৰে কেনেদৰে খাই থাকিবলৈ আমাৰ চেনেলটোৰ লগত জড়িত থাকক। তুমি 6 পাৰত কেনেকৈ পাছ কৰিলা? মই মানে ৰেণ্ডা মাৰি পাছ কৰিছোঁ। ৰেণ্ডা? কেনেকৈ? আগতে মানে মই ৰেণ্ডা মাৰা নাছিলোঁ, এইবাৰ ৰেণ্ডা মাৰিলৈ ফালি দিছোঁ তাৰমানে। এই সময়ত আমাৰ হাতত এটা বিগ নিউজ আহি পৰিছে। এওঁ হেনো ৰেণ্ডা মাৰি পাছ কৰিছে। আহক চাওঁ আমি ৰেণ্ডাটো কি বস্তু। কেমেৰা পাৰ্চন ফাংকুমৰ সৈতে আমি ৰেণ্ডাটো কি বস্তু দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। বেটা দেখে দে কি বস্তু ৰেণ্ডাটো। এইটো এইখন মানে বেঞ্চিত মাৰি দিওঁ এনেকৈ। হয় মাৰি দিয়াৰ পিছত এইটো ইয়াতে বিলেট থাকে, বিলেট। হয় এইখন মাৰি দিওঁ বেঞ্চিত মাৰি দিওঁ, লিখি দিওঁ, তাৰপিছত বহি ৰাখোঁ। মানে তুমি এইখন লৈ যাই কিনে ডেস্কত এনেদৰে মাৰি দিয়া। এনেকৈ মাৰোঁ আকৌ। মাৰি দিয়াৰ পিছত মানে কি হয়, ডেস্কটো উঠি যায়, চাফা হৈ যায়। তাৰপিছত প্ৰথমটো উঠি যায়, কলমেৰে লিখি দিয়া তাতে। লিখি দিওঁ, তাৰপিছত বহি ৰাখোঁ আকৌ। আপুনি নকল কৰিছে। অফক'ৰ্চ কৰিমে নকল নকৰিলে পাছ কৰিব পাৰিলোঁ হয় নেকি? 6বাৰ ফেইল কৰিছোঁ। আপুনি চাওক, 6বাৰ ফেইল কৰিছোঁ। এইবাৰ ৰেণ্ডা মাৰাৰ কাৰণে মই পাছ কৰিব পাৰিছোঁ। কিবা কৰি পাছ কৰিলোঁ এইবাৰ। মানে নম্বৰ মানে ৱেষ্ট কৰা নাই আৰু মানে। কিয় ৱেষ্ট কৰিম আকৌ? এনেই নম্বৰ ল'ম নেকি? যিখিনি লাগে সেইখিনিহে ল'ম। এতিয়া কওকচোন বাৰু তোমাৰ জীৱনৰ লক্ষ্য কি? ৰেণ্ডাটো লোৱাচোন। ৰেণ্ডা মোৰ মানে জীৱনৰ লক্ষ্যটো, মোৰ সৰুৰ পৰা মানে এটা সপোন আছে, মানে মই ডাঙৰ হৈ বিয়া পাতিম। বিয়া পাতি পেলাই মোৰ মানে দেউতাক এটা নাতি চানা এটা গিফ্ট কৰিবলৈ চেষ্টা কৰিম। আৰে আপোনালোকৰ মানে এইটো অলপ চিষ্টেমটো আপোনালোকৰ ঘৰত চব বেলেগে নেকি? নাই মোৰ বেটা হয়, মোৰ বেটা হয়। আই এম ৰিয়েলি প্ৰাউড অফ ইউ বেটা। আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টিটো বজাই দিব।